নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকলৈ এটা ভাল খবৰ আছে। হয়, আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম অৰ্থাৎ NHA নতুনকৈ পদ খালী কৰিছে। তো তাৰ কাৰণে আপোনালোকে কেনেদৰে এপ্লাই কৰিব আৰু আপোনালোকৰ এজ লিমিট কিমান, কোৱালিফিকেশ্যন কিমান, কি হ'ব লাগে আপোনালোকৰ মই এই ভিডিঅ'টোত কভাৰ কৰিম। চ' যদি ভিডিঅ'টোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু যদি ভিডিঅ'টো ভাল লাগে আৰু যদি আপোনাৰ জবটো এপ্লাই কৰিবলৈ মন আছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত এটা লিংক দিছোঁ। সেই লিংকটোত গৈ আপোনালোকে এইটো কাৰণে এপ্লাই কৰিব পাৰিব। তাত সম্পূৰ্ণকৈ লিখা আছে কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ যদি ভিডিঅ'টো চাই আছে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু আৰম্ভ কৰোঁ ভিডিঅ'টো। তাৰ কাৰণে কৈ দিওঁ যে ভিডিঅ'টোত যিটো পদ খালী হৈছে সেই পদটো হৈছে খালী কৰিছে নেশ্যনেল হেল্থ মিছন আছামে অৰ্থাৎ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম। আৰু পষ্টটোৰ নাম হৈছে প্ৰচিয়ৰমেণ্ট এণ্ড ছাপ্লাই চেইন মেনেজমেণ্ট কনচালটেণ্ট, চমুকৈ কয় ইয়াক ANVB DCP। আৰু ইয়াত আপোনালোকৰ পদৰ সংখ্যা হৈছে এটা, আৰু এটা বুলি আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব, কাৰণ সেই এটা পদতো হয়তো আপোনালোকৰ চাকৰি হৈ যাব পাৰে নতুন বছৰত। চ' আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া লিংকটোত গৈ ক্লিক কৰি পেলাই ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। তাতে সম্পূৰ্ণ প্ৰচিডৰ লিখা আছে। লগতে যদি আপোনালোকে চিলেক্ট হয় তেতিয়াহ'লে আপোনালোকে দৰমহা পাব পাৰ মান্থ 27,000। আৰু আপোনালোকৰ সেইটো এই পষ্টটো যিটো পষ্টৰ মই কথা কৈ আছোঁ সেই পষ্টটো আপোনালোকে এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 31 জানুৱাৰী 2020, অৰ্থাৎ এই মাহৰ 31 তাৰিখ হৈছে লাষ্ট ডেট। জল্দি যাওক, এপ্লাই কৰক যদি আপোনালোকৰ এপ্লাই কৰিবলৈ মন আছে আৰু যদি আপোনালোকৰ কোৱালিফিকেশ্যন মিলে। বয়সৰ কথা ক'বলৈ গ'লে আপোনালোকৰ তলত যিটো লিংক আছে তাত এডভাৰটাইজমেণ্ট যিটো দেখিছে সেইটো গৈ পঢ়ি ল'ব পাৰিব। ধন্যবাদ।